प्रतिदिन टाइमनि खौरांगिरि जयन्त देबनाथनि सायाव पुलिसा गाग्लोबदों। हेलमेट मानो गानाखै होननानै सोंथि सोंनायनि दायाव खौरांगिरिखौ गाग्लोबदों। बासुगावआव खौरांगिरिनि सायाव पुलिसा गाग्लोबदों। चिरां जिल्लानि बासुगाव पुलिस थानानि कनस्टेबल प्रदीप साहाया चिरांनि प्रतिदिन टाइम्सनि खौरांगिरि जयन्त देबनाथनि सायाव गाग्लोबनाय जाथाय सोमजिदों। मिथिनाय बादिब्ला खौरांगिरि जयन्त देबनाथआ पुलिसखौ हेलमेट गानालासेनो गारि सालायनायखौ नुनानै मानो हेलमेट गानाखै होनना सोंथि खालामनायनि दायावनो पुलिसा बिनि सायाव गाग्लोबो। बे जाथायनि बागै खौरां मोननानै चिरांनि गासैबो खौरांगिरिफोरा बासुगाव पुलिस थानानि लांगोनायाव खुद्रिखांनाय फोरमायो। लोगोसे बड'लेण्ड जार्नालिस्ट एस'सिएशननि आफादगिरि आबु बाकार सिद्दिकआ बे जाथायखौ गोख्रों रावजों सोंखारिनानै दायनिगिरिखौ गोख्रों साजा होनांगौ होननानै दाबि दैखांदों। गुबुन फारसेथिं बासुगाव पुलिस थानानि कनस्टेबल प्रदीप साहाया खौरांगिरिखौ गाग्लोबनाय जाथाय नेवसिगारनायजों लोगोसे खौरांगिरियासो बिनि सायाव गाग्लोबदों होननानै फोरमायो। আপুনি যাব ৰাইজে অভিযোগ কৰিছে আপুনি বোলে মাল খাইছে। আপোনালোকৰ যিটো ব্যৱহাৰ এই ব্যৱহাৰে মোক বাৰুকৈয়ে অসন্তুষ্ট কৰি আছে আৰু মেণ্টেলি ফিজিকেলি টৰ্চাৰ কৰি আছে। স্থানীয় ৰাইজে কৈছে আপুনি মদ খাই আছে বুলি। আপোনালোকে যিটো ব্যৱহাৰ কৰি আছে এইটো এজন মানুহৰ লগত এজন মানুহৰ ব্যৱহাৰ নহয়। আপোনালোকে কি বেয়া ব্যৱহাৰ কৰিছে? কোনটো বেয়া ব্যৱহাৰ কৰিছে? এই যে উল্টা চিন্তা। আচলতে ঘটনাটো হৈছিল কি কওকচোন? আপোনালোকে যিটো প্ৰশ্ন কৰিলে মাল খাইছে না নাই? এজন সাংবাদিকক কেনেকৈ মাৰিছে? কোন সাংবাদিক লেখা আছে নেকি তাৰ গাত? আৰু মই মাৰিছো বুলি কোনে কৈছে? আপুনি নাজানে নেকি? আমাৰতো আপুনি নবনাব। আপুনি ৰানিং ডিউটিত মদ খাইছে কিয়? ৰখাইছে আমাক বাইকত টানি ৰাখে। আপোনালোকক সোধাৰ কি অধিকাৰ নাই নেকি? আপুনি মাৰিব কিয়? সাংবাদিকলৈ বাদ দিলোঁ, পাব্লিকক মাৰিব কিয়? আইন ব্ৰেক কৰিছে, আপুনি লৈ আহক। ঠিক আছে, আপোনাৰ ৰুলটো নিয়মটো মানিলোঁ। আপুনি এটা চৰকাৰী কৰ্মচাৰী, আপুনি নিজে জানে, আপুনি নিজে কি গোটেইখিনি ৰুল আপুনি মাৰপিট কৰা নাই। আপুনি গাড়ী কৰে। আপোনালোকে এটা বস্তু মোক কওক, আপোনালোকৰ নিয়ম দুটামান বজাত মই মানে লাইনৰ দক্ষিণ দিশৰ পৰা মানে আহি আছোঁ উত্তৰ দিশতে। দেখা বহুত ভিৰ, চবে স্কুটি বাইক লৈ গৈ আছে। তো প্ৰতিজন মানুহে মই হেলমেট পিন্ধা দেখিছোঁ, কিন্তু তাৰ মাজতে হঠাৎ কৰি দেখা পাওঁ দুজন পুলিচ ৰঙা টুপিও আছে আৰু এজনৰ মূৰত টুপি নাই। সি মানে বাইকত দুজন গৈ আছে, হেলমেট নাই। নহয়, এটা বাইকত।
তো মই স্কুটি লাহে লাহে তেখেতৰ লগতে চলাই কৈ আছিলোঁ আৰু কি যে আইন আপোনাৰ কাৰণে বেলেগ নেকি, চবেই দেখোন হেলমেট পিন্ধায়, হেলমেট নিপিন্ধিলে আপোনালোকে ফাইন কৰে, আপোনালোকে হেলমেট কিয় নিপিন্ধে, আপোনালোকে যদি এনেকৈ হেলমেট নিপিন্ধাকৈ যায় বাকী সাধাৰণ ৰাইজ কি কৰিব। আপুনি মানে মোক প্ৰথমতে ক'লে আপুনি কি বেছি দাদাগিৰি দেখুৱাই আছে নেকি, এনে মই আপোনাক সুধি আছোঁ, স্কুটি চলাই চলাই কথা পাতি আছোঁ। তো হঠাৎকৈ সি এনেকুৱা এটা অসভ্য ভাষাৰে মোক গালি দি দিলে। তেতিয়া মই কৈছোঁ আপুনি গাড়ীখন ৰখক। মই আগত যাই গাড়ীখন মই ৰখি দিছোঁ, মোৰ গাড়ীখনত যাই খুন্দা মাৰি দিছে। খুন্দা মাৰি দিয়াৰ পিছতে মানে মই মোবাইলটো ওলাইছোঁ যে ভিডিঅ' ল'ম। তো সেই সময়তে মানে মোক এটাক কৰি দিলে, একদম বেয়াকৈ মোক মাৰিলে, কণ্টিনিউৱাছ মোক মাৰিছে, ইমান মাৰিছে। পুলিচ মানে ডকাইটো কিজানি যদি ধৰে মানুহ সেনেকৈ নামাৰে। সি মানে মই চিনি নাপাওঁ, মই দেখাও নাই কোনোদিন, ইয়াৰ আগতো মনত নপৰে। দুয়োজন পুলিচকো মই দেখা নাই। পিছত গম পালোঁ যে তেখেত বাছুগাঁও থানাৰ হয়, মই প্ৰথমতে গম পোৱা নাছিলোঁ। তো এনেকৈ পিটিলে মোক, মানে কি ক'ম আৰু, মই এইটো ভাষা নাই মোৰ মূৰত এইখিনিত এনেকুৱা এটা ইনজুৰি হৈছে, মোৰ বিষাই আছে। এইটো কি হ'ব ভগৱান জানে। বাকী মোৰ প্ৰাইভেট পাৰ্চতো তেখেতে লাঠি মাৰিছে, মোৰ হেলমেট ভাঙি দিছে, মোৰ চশমাযোৰ ভাঙি গৈছে, ক'ত গৈছে মই এতিয়া বুজি পোৱা নাই। মোৰ মানে কথা যে মই পৰিচয় দিছোঁ যে মই সাংবাদিক হয় প্ৰতিদিন টাইমত, তাৰপিছতো মোক মানে কণ্টিনিউ যিমান সাংবাদিকৰ কথা কৈছোঁ ইমানে মোক বেছিকৈহে মাৰিছে। আৰু কি বোলা ভাষা কৈছে মই ক'ব নোৱাৰোঁ। আমি সংবাদ মাধ্যমৰ মানুহ নহয়, এজন সাংবাদিকক যেতিয়া আপুনি আক্ৰমণ কৰিছে সেইটো কাৰণে আমি সুধিবলগীয়া আপোনাক অলপ। একচুৱেলি আক্ৰমণৰ কথাটো যিটো আপোনালোকে বাৰে বাৰে কৈ আছে, সেনেকৈ কোনো আক্ৰমণ কৰা নাই, তেখেতেহে মোক আক্ৰমণ কৰিছে। মোৰ লগত আৰু আপুনি হেলমেট পিন্ধি আছিল নে যেতিয়া, আৰু যেতিয়া তেখেতে কেমেৰা কৰিছিল আপুনি হেলমেট পৰিধান কৰি আছিল নে? মোৰ লগত আছিল লক্ষী বৰ্মনে কেইবাবাৰো কৈছে যে আপোনাৰ আপুনি থানাত যেতিয়া আপুনি আৰু ময়ো কৈছোঁ শুনক যে মই হেলমেট নিপিন্ধাকৈ আহিছোঁ, শুনক মই হেলমেট নিপিন্ধাকৈ আহিছোঁ, মোৰ এগেইনষ্টত এটা চালান হ'ব, আপুনি অ' চি ছাৰক কৈ কওক, মই দিবলৈ ৰাজি আছোঁ, কিন্তু মোক ঘটনাস্থলীত যাব দিয়ক, তাতে মাৰপিট হৈ আছে। কিন্তু যাব নিদিলে চৰকাৰী কৰ্মচাৰী কৰ্তব্যত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰিলে, আগভেটি ধৰিলে আৰু পাব্লিকক মাতি মোৰ এগেইনষ্টত যে ইয়াক ধৰক, ইয়াক মাৰক। তেতিয়া মই আৰু তাৰ পৰা ওলাই আহিবৰ কাৰণে। কোনে কৈছে ধৰক মাৰক বুলি? এই যে আপোনাৰ হাতত কিবা তথ্য আছে না? কিবা তথ্য আছে? তথ্য হয়তো এইটো যদি ভিডিঅ' কেমেৰা কৰিছে, সেইটোও ভিডিঅ' কেমেৰা হৈ যাব, তাতে CCTV কেমেৰা ভিডিঅ'ত পালোঁ আমি যে সাংবাদিকগৰাকীয়ে আপুনি ঘূৰি আহিছে আৰু CCTV তাতে আপুনি ঘূৰি আহিছে। আচ্ছা, মই যে ঘূৰি আহিছোঁ তাৰ আগত যে তেখেতে মোক ঘূৰি আহিছে, এইটোও হয়তো CCTV পাই যাব। ঠিক আছে। আপোনাৰতো হেলমেট নাছিল, সেইটো একদম আটকাই ধৰিছে। আৰু হেলমেটটো একচুৱেলি মই লৈ যাব সময় পোৱা নাই। কেতিয়াবা এনেকৈ আনটৱাৰ্ড ইনচিডেণ্টৰ খবৰ আহে। জেনেৰেল পাব্লিক যদি এজন কয় যে হেলমেটটো আমি পাহৰি আহিছোঁ, ইউনিফৰ্ম হেলমেটটো আমি পাহৰি আহিছোঁ, তেতিয়া আপোনালোকে ফাইনটো ৰেহাই দিয়ে নেকি? কেতিয়াবা ঘটনাস্থলীত আমি ইউনিফৰ্ম পিন্ধাৰো সময় নাপাওঁ। ভাই, এইবিলাক বস্তু বুজিব লাগে। আজি চিটুৱেশ্যনটো ঠিক গোটেইখিনি বুজিলোঁ। আপুনি জেনেৰেল পাব্লিক যদি হেলমেট বিহীনভাৱে আহে তেওঁলোকক আপোনালোকে ফাইনটো ৰেহাই দিয়ে। আইনগত ব্যৱস্থা লওক। নাই, আইনগত ব্যৱস্থা লওক। আপুনি আইনগত ব্যৱস্থা লওক। মাৰিব কিয় সেইটো কওক। মাৰিছে কিয়? কি নাম? মাৰিছে কিয়? আপুনি মাৰাটো ভুল হৈছে নে নাই সেইটো কওক। আপোনাৰ নামটো কি? প্ৰদীপ সাহা। আপুনি কি ভাবে বাছুগাঁও থানা কি হয় আপোনাৰ? মই এজন সাধাৰণ কনষ্টেবল। 24 ঘণ্টা আমি যেতিয়া আমাৰ ষ্টাফ পাব, এটা ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আপোনাৰ তাৰ নিচিনা গৈছে। আচ্ছা দাদা, আপুনি ড্ৰিংক কৰিছে নেকি? নহয়, মই ড্ৰিংক নকৰোঁ। ইচ্ছা কৰিলে আপোনালোকে মোক আপোনালোকৰ এক্সামিন কৰি চাব পাৰে যদি মই ড্ৰিংক কৰিছোঁ। কাৰণ কিয়, ড্ৰিংক কৰাৰ সময়, ভাতে খোৱাৰ সময় নাই ইয়াতে, আৰু ড্ৰিংক আপুনি ক'ত কৰিব? ঠিক আছে, যিহেতু কৈছে আপোনাৰ মেডিকেল কৰিছে নেকি এতিয়া? আপুনি ক'ত গৈ আছে এতিয়া? মই ভাত কেইটামান খাই নাই, আপোনাৰ মেডিকেল আপুনি নোহোৱাকৈ যাব পাৰে জানো? মেডিকেল নোহোৱাকৈ যাব পাৰে জানো আপুনি? হ'ব, এইবিলাকতো আপোনালোকেই দেখোন গোটেইখিনি পুলিচৰ আইন কানুন জানে। আমাৰতো এতিয়া আৰু জানাৰ কোনো প্ৰয়োজন নাই। মোৰ মেডিকেল আইন জানাৰ কথাটো আমাৰ নহয় ন। মেডিকেল যদি আইন জানাৰ কথাটো আমি বনোৱা নাইতো আইনটো। হ'ব, অফিচাৰ আহিলে অফিচাৰক আমাৰ ওপৰত বহুত ডাঙৰ অফিচাৰ আছে। হয়, আজি বিয়লি প্ৰায় 1-1:30মান বজাত আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক বাছুগাঁও আৰক্ষীয়ে গুৰুলাগুৰুকৈ পিটি থানাত আবদ্ধ কৰি ৰখাৰ খবৰটো পাই বকৈ
দুঃখিত হৈছোঁ আৰু আমাৰ চিৰাং জিলা সাংবাদিকসকলেও ইতিমধ্যে বাসুগাঁও থানালৈ আহিছে আৰু তেওঁলোকেও দুখ প্ৰকাশ কৰিছে, এইটো গৰিহণাৰ যোগ্য। আৰু ইতিমধ্যে বড়োলেণ্ড সাংবাদিক সন্থাৰ ইতিমধ্যে জনোৱা হৈ গৈছে আৰু সকলোৱে চাৰিওফালৰ পৰা গৰিহণা দি আছে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে সকলোৱে। আচলতে আজি ঘটনাটো থানালৈ আহি বিভিন্ন দোকানী বা অটো চালক, ড্ৰাইভাৰ বা ৰাইজ, তেওঁৰ ওচৰত মাৰধৰ কৰাৰ সময়ত থকা পাব্লিক আৰু আমাৰ সাংবাদিকসকল, আৰক্ষীৰ পৰাও যিখিনি জানিব পাৰিলোঁ, এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক কথা যে এজন আৰক্ষীয়ে হেলমেট নোহোৱাকৈ তেওঁ কৰ্তব্যত গৈছে। কৰ্তব্যৰ সময়ত আমাৰ সাংবাদিকো আছিলে। সেই ঘটনাৰ সময়ত সাংবাদিকগৰাকীয়ে সুধিছে, জয়ন্ত দেৱনাথে আমাক সুধিছে আৰক্ষীক, যে ৰাইজে যদি হেলমেট নিপিন্ধাকৈ চলে তেতিয়াহ'লে আপোনালোকে যথেষ্ট তেওঁলোকক মানে হাৰাশাস্তি কৰে, কিন্তু আপুনি নিজেই যিহেতু হেলমেট পিন্ধা নাই, আইনটো সকলোৰ কাৰণে সমানেই। এই কথা কোৱাৰ পিছত সাংবাদিকগৰাকীক গুৰলাগুৰিকৈ পিটাটো এটা দুৰ্ভাগ্যজনক কথা, কাৰণ আইনটো সকলোৰ বাবে সমান, এইটো ময়ো ক'ম, সকলোৱে ক'ব। গতিকে এই ক্ষেত্ৰত আমি SP ডাঙৰীয়াক জনোৱা হৈছে। SP ডাঙৰীয়াই কৈছে যে কঠোৰ শাস্তি লোৱা হ'ব এজাহাৰৰ ভিত্তিত। এতিয়া আমি জয়ন্ত দেৱনাথৰ দ্বাৰা এটা এজাহাৰ দিম। এজাহাৰৰ পিছত আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই প্ৰদীপ সাহা নামৰ কনষ্টেবল, তেওঁক যি মাৰপিট কৰিছে তেওঁৰ ওপৰত একশ্যন ল'ব বুলি জনাইছে। গতিকে যদি আমি সন্তুষ্টজনকভাৱে ইয়াৰ একশ্যন নাপাওঁ, আমি বড়োলেণ্ড সাংবাদিক সন্থাৰ ফালৰ পৰা গোটেই বড়োলেণ্ড এৰিয়াত সাংবাদিকৰ তীব্ৰ প্ৰতিবাদ জনাম।